মুখত মাস্ক, হাতত ঘড়ী, মূৰত কলা টুপি। অৱশেষত মুকলি আকাশৰ তললৈ আহিল ট্ৰেডিং ৰাণী। খোজ কাটল, আচৰণ যে অতি ৰাজকীয়। কাৰাগাৰৰ পৰা নহয় যেন কোনোবা বিলাসী হোটেলৰ পৰাহে ওলাই অহাৰ দৰেই লাগিছে চুমি বৰা। দৃশ্যটো ভালদৰে চাওক। হয়, অৱশেষত কাৰাগাৰৰ বন্ধ কোঠাৰ পৰা ওলাই আহিল ট্ৰেডিং কেলেংকাৰী ৰাণী খ্যাত চুমি বৰা। অন্ত পৰিল ছাছপেন্স আৰু থ্ৰিলাৰে ভৰি পৰা চুমিৰ কাহিনী। সুদীৰ্ঘ 8 মাহ সময় ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত দিন কটোৱাৰ পিছত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছতেই আজি ডিব্ৰুগড় কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই আহে চুমি বৰা। দুলীয়াজান থানাৰ 198/24 আৰু বৰবৰুৱা থানাৰ 85/24 দুয়োটা গোচৰত বেল বণ্ড জমা দিয়াৰ প্ৰক্ৰিয়া সমাপন হোৱাৰ লগে লগেই ন্যায়ালয়ে সেয়া মঞ্জুৰ কৰাৰ পাছতেই 8 মাহৰ পাছত কাৰাগাৰৰ কোঠালিৰ পৰা ওলাই আহি মুকলি আকাশৰ তলত উশাহ লয় চুমি বৰাই। চুমিৰ ওপৰত থকা 3টা গোচৰৰ ভিত্তিত ডিব্ৰুগড় সদৰ থানাৰ